হাছপাছ ব্লগৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো বহুত বেছি ভালেই আছে। আপোনালোকৰ দুৱা আশীৰ্বাদত মোৰ বহুত বেছিয়ে ভাল। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, নহ'লে থাকি যায়, কণ্টিনিউ কৰা নহয় ভিডিঅ'বিলাক, আৰু কণ্টিনিউ দিবলৈ পাৰিলে ভাল লাগে ভিডিঅ'বিলাক, মোৰ সদায় থাকিয়ে যায়। মোৰ কিন্তু ৰুমৰ অৱস্থা চাওক, গোটেইখন কাপোৰ, মানে বিচনা ঠিক কৰাই নাই মই। এতিয়া মই পটাপটকৈ ৰুমটো চফা কৰি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। মাজে মাজে মই চায়নক কিবা কিবি কৰি আছোঁ, নহ'লে তাৰ বৰ উৎপাত নহয়, ইটো সিটো চুই দিয়েহি। বিচনা ঠিক কৰা হৈ গ'ল। এতিয়া মই পটাপটকৈ কাপোৰকেইটা জাপি লওঁ, তাৰপিছত আপোনালোকক মোৰ ৰুমটো দেখুৱাই আছোঁ। ইফালে মই একেবাৰে ৰুম পুৰা ক্লিন কৰি দিলোঁ। এইফালে দেখিছেনে, মই কাপোৰখিনি মেলি থৈছিলোঁ, কিনকিনকৈ বৰষুণ অহাৰ কাৰণে পটাপটকৈ কাপোৰখিনি উঠাবলৈ গ'লোঁ। আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাবচোন। আমাৰ ফালে একদম বৰষুণ আহিবলৈ ধৰিছে আৰু ঠাণ্ডাও পেলাইছে। চুৱেটাৰ পিন্ধিবলগীয়া হৈ গৈছে আকৌ। এতিয়া মই আহিলোঁ পাকঘৰলৈ, দুপৰীয়া সাজ বনাবলৈ হৈছে। ডাৱৰীয়া বতৰ, চাহ লৈ লৈছোঁ। এইফালে সদায় নাখাওঁ, কেতিয়াবা মন গ'লে খাওঁ, কাৰণ আজি বতৰটো ডাৱৰীয়া, বৰষুণ অলপ অলপ দি আছিলে। সেইকাৰণে মন গ'ল, খাই লওঁ এতিয়া পটাপটকৈ। এইফালে আমাৰ শাহু মায়ে কাটি দিলে বেঙেনা, ফ্ৰেঞ্চবিন। আজি দুপৰীয়া সাজ একদম চিম্পলকৈ বনাম। এইফালে দেখিছেনে বতৰ অলপ ঠাণ্ডা ঠাণ্ডা লাগিছে। চুৱেটাৰ পিন্ধি লৈছিলোঁ মই। এইফালে আমাৰ এয়া বৰমাহঁতৰ ঘৰ। এতিয়া পটাপটকৈ এইফালে দেখিছেনে, মই একদম পুৰা পটাপটকৈ কামত বিজি হৈ গৈছোঁ, নহ'লে চায়ন আহিলে বনাবলৈ কাৰণে দিগদাৰ হ'ব। পটাপটকৈ মই কৰি আছোঁ।
মোৰ ভাত চব্জি বনোৱা নহ'ল, কিন্তু চায়ান আহি পালেই। আমাৰ শাহুমাই আহি কৈ আছে যে সি বোলে গেট খুলি বাহিৰলৈ ওলাই গৈছিলে। তাক দেখিছেনে? তাৰ উৎপাত এছাৰি লৈ লৈছে। চায়ান আহি তাক কোচত উঠাবলৈ কৈছে, দেখিছেনে? তাক কোচত উঠাবলৈ লাগে। তাক মই ফুচুলাই মেলি আকৌ খুৰীহঁতৰ ঘৰলৈ মই তাক পঠিয়াই দিছোঁ শাহুমাৰ লগত। ভাত চব্জি দি পেলাই ভাতকেইটা হৈ গ'ল, চব্জি হৈ আছে, বেঙেনা ভাজি হ'ব আৰু বেঙেনা। এইফালে দেখিছেনে? এবাৰ কাপোৰ সুমুৱালোঁ বৰষুণ অহাৰ কাৰণে। এতিয়া আকৌ বতৰ পুৰা মুকলি কৰি দিছে। কাপোৰৰ লগত আজি মই দৌৰ মাৰি থাকিবলগীয়া হৈছে। এতিয়া আকৌ মই মেলি দিলোঁ। নাজানো আকৌ পাছত সোমাবলগীয়া হ'ব নেকি। এইফালে আমাৰ এয়া আহিলে আমাৰ মাইনা ভাই। ঐ না মাত খাই আকৌ দি দিয়া কেনেকৈ দিছিলা। এচি গ'ল আৰু দেই। দুপৰীয়া ভাত খাই আৰু ভিডিঅ' কৰা নহ'ল, একেবাৰে ৰেডি হৈ মেলি আপোনালোকক লগ পাইছোঁ। আপোনালোকে চাগে ভাবিছে ন আমিনো ক'লৈনো গৈ আছোঁ। আমি গৈ আছোঁ মিষ্টাৰৰ বায়েকৰ ঘৰলৈ, কাৰণ ভাগিনটোৰ গা ভাল নাই। তাক আজি চাবলৈ কাৰণে আমি গৈ আছোঁ। ফাইনেলি আমি বাইতাহঁতৰ ঘৰলৈ আহি পাই গ'লোঁ। ওয়ালাইকুম সালাম। আসসালামু আলাইকুম। এইফালে আমাৰ ৰাইজ চব টিভি চোৱাত বিজি, চব চিৰিয়েল চাই বহি আছে। আমাৰ ভাগিন অকণ ওলাবলৈ লাজো কৰিছে, কাৰণ গাটো ভাল নহয় যে। এইফালে আপোনালোককো অকণমানকৈ মই আমাৰ বাইতাহঁতৰ ঘৰৰ ফুলনিখনো দেখুৱালোঁ। দেখিবলৈ মৰম লাগি গৈছে। এইফালে আমাৰ চাহ বনাই আছে। আমাৰ বায়ে পকৰি বনাই আছে। যদি অকণমান ভাল উঠিম আমি এইফালে এইফালে দেখিছেনে চায়ানৰ খেল। চকী চুচৰাব লাগে। আজিলৈ ভিডিঅ' ইয়াতে শেষ কৰিলোঁ। আপোনালোকক যদি মোৰ ভিডিঅ' চাই ভাল লাগিল, প্লিজ লাইক কৰিব। আৰু যদি কোনোবাই নতুনকৈ মোৰ চেনেলটো চাই আছে, প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব।